নমস্কাৰ, মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছেই লোকেশ্যনটো অলপ বেলেগ। মই আজি আছোঁ গোলাঘাটৰ নেঘেৰিটিং শিৱ মন্দিৰত। ব'লকচোন ইয়াৰ পৰিৱেশটোৰ লগতে ঐতিহাসিক সমল হিচাপে ইয়াৰ গুৰুত্ব আৰু উৎপত্তিৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। নেঘেৰিটিং নামটোৰ উৎপত্তি হিচাপে ক'বলৈ গ'লে ওচৰৰ মানুহৰ পৰা বা লোকবিশ্বাস মতে নেঘেৰি নামৰ এবিধ সৰু সৰু চৰাইয়ে অসংখ্য বাঁহ পাতিছিল আৰু তাৰ পৰাই এই ঠাইৰ নাম নেঘেৰিটিং হ'ল। অন্য কিছুৰ মতে আকৌ এই ঠাইত দেৱদাসী নৃত্য প্ৰদৰ্শন কৰিছিলে। দেৱদাসী নৃত্য প্ৰদৰ্শন কৰা নৰ্তকীসকলে মূৰৰ ওপৰত এটা খোপা বান্ধিছিলে, যাক নেঘেৰি খোপা বুলি কোৱা হয়, আৰু এই নেঘেৰি খোপাৰ পৰাই এই ঠাইৰ নাম নেঘেৰিটিং হ'ল বুলি বিশ্বাস কৰে। এই মন্দিৰভাগ বহুত প্ৰাচীন। বিশ্বাস কৰা মতে দক্ষিণ ভাৰতৰ পল্লৱ ৰজাসকলে এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। যদিও এই দাবীৰ সঠিক লিখিত প্ৰমাণ নাই, তথাপিও ইতিহাসবিদসকলে তাক সমৰ্থন কৰে। প্ৰথমে নিৰ্মাণ কৰাৰ পাছতো বহুত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ ফলত বহুত ধ্বংসাৱশেষ হয়। যদিও পিছত আহোম বংশৰ ৰজা ৰাজেশ্বৰ সিংহ আৰু তেওঁৰ সেনাপতি ৰজনী গোহাঁই বৰপাত্ৰই পুনৰ নিৰ্মাণ কৰে। সেইকাৰণেই এই মন্দিৰভাগত পল্লৱ ৰাজবংশ আৰু আহোম ৰাজবংশৰ কিছু সংমিশ্ৰিত নিদৰ্শন দেখিবলৈ পোৱা যায়। নেঘেৰিটিং শিৱ মন্দিৰৰ লগত বহুত ধৰ্মীয় বিশ্বাসো জড়িত হৈ আছে। ইয়াত থকা শিৱলিংগটো নিজে নিজে আৱিৰ্ভাৱ হোৱা স্বয়ম্ভু শিৱলিংগ বুলি কোৱা হয়, আৰু কিছুমানৰ মতে এজন সাধু বাবাই ইয়াত ধ্যান কৰি থাকোঁতেই এই শিৱলিংগটোৰ আৱিৰ্ভাৱ হৈছিলে বুলি কোৱা হয়। এই মন্দিৰত প্ৰতিটো সোমবাৰে হওক বা শাওণ মাহত ভক্তৰ ভিৰ লাগে। এইটো এটি সৰু পাহাৰৰ ওপৰত অৱস্থিত কাৰণে ইয়াৰ পৰা ধুনীয়াকৈ গোলাঘাট চহৰখনৰ কিছু অংশও দেখা পোৱা যায়। মন্দিৰভাগ চতুৰ্ভুজ আকৃতিৰ আৰু ইয়াৰ ওপৰত এটি টেপা বা গম্বুজ আকৃতিৰ শিখৰ আছে। ইয়াত চাৰিওফালে চাৰিওটা মন্দিৰ আছে। মন্দিৰকেইটা ক্ৰমে গণেশ, সূৰ্য, বিষ্ণু আৰু দুৰ্গাৰ। মন্দিৰত থকা শিৱলিংগভাগক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। মন্দিৰৰ চাৰিওফালে বহুতো পুৰণি দেউলৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায়, আৰু ইয়াৰ পৰাই প্ৰমাণ কৰে যে এই মন্দিৰভাগ কিমান প্ৰাচীন বা প্ৰাচীনত্বৰ সাক্ষ্য দিয়ে। মন্দিৰলৈ উঠি অহা খটখটি ভাগতো আগৰ পল্লৱ ৰাজবংশৰ কিছু শব্দৰ দৰে শিলালিপিৰ দৰে দেখিবলৈ পোৱা যায়। তাৰ পৰাই বিশ্বাস কৰে যে এইখিনি শিল বেলেগ মন্দিৰৰ পৰা ধ্বংস হৈ যোৱাৰ পাছত খটখটি বনাবৰ কাৰণে আনিছিলে। মন্দিৰটোৰ আশে-পাশে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। অৰণ্য, সৰু পাহাৰ আৰু নীৰৱতা আছে, যি ধ্যান ভজনৰ বাবে এক উপযুক্ত পৰিৱেশ। ই এটি ধাৰ্মিক আৰু পৰ্যটন স্থান হিচাপে অসমৰ সাংস্কৃতিক মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। নেঘেৰিটিং শিৱ মন্দিৰ কেৱল এটি ধৰ্মীয় স্থানেই নহয়, ই অসমৰ পৌৰাণিক, সাংস্কৃতিক, স্থাপত্যিক আৰু ইতিহাসৰ এক অমূল্য সম্পদ। এই মন্দিৰৰ ইতিহাসে অসমৰ প্ৰাচীন সংস্কৃতি, আহোম ৰাজত্বৰ গৌৰৱ আৰু শিৱভক্তিৰ এক উজ্জ্বল নিদৰ্শন প্ৰদান কৰে। আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।